শ্রদ্ধার জনকল্যাণ মঞ্চ বৰভাগৰ সভাপতি সম্পাদক প্ৰমুখে বিষয়ববীয়াবৰ্গ উপস্থিত সমাজসেৱী সংবাদসেৱী মুজিবুৰ ৰহমানদেৱ নলবাৰী জিলা প্ৰেছ ক্লাবৰ সভাপতি জিতেন শৰ্মাদেৱ এই থিয়েটাৰ আশীৰ্বাদ থিয়েটাৰৰ প্ৰযোজক গোস্বামীদেৱকে প্ৰমুখ কৰি আমাৰ সন্মুখত উপস্থিত শ্ৰদ্ধাৰ নাট্যপ্ৰেমী ৰাইজ মই যেতিয়াই মঞ্চত থিয়েটাৰৰ মঞ্চত উপস্থিত হওঁ এটা কথা ভাবি এটা কথা শুনি এটা কথা দেখি খুবেই অভিভূত হওঁ সেই কথাটো হ'ল আমাৰ গেলাৰীত বহি থকা যিখিনি আমাৰ ভাই বন্ধু আছে এই গেলাৰীত বহি থকা ভাই বন্ধুখিনিয়ে তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নাটক এখন নাটকৰ আমাৰ শিল্পী কলা কুশলীসকলে নাট পৰিৱেশন কৰে নাটকখন ভাল হৈছে বেয়া হৈছে চৰিত্ৰটো ভাল হৈছে বেয়া হৈছে এই সমুদায় কথা পটককৈ তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে গেলাৰীৰ দৰ্শকখিনিয়ে গতিকে মই গেলাৰীৰ দৰ্শকখিনিক আমাৰ নিজৰ মাজৰ ভাই বন্ধু গেলাৰীৰ দৰ্শকখিনিক প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা কথা হ'ল আমি নাটক থিয়েটাৰ চাব আহোঁ মই বিশেষ দীঘলীয়া কথা নকওঁ এই আশীৰ্বাদ থিয়েটাৰ স্বৰ্গীয় ৰবীন নেওগৰ স্মৃতি বিজড়িত তেখেত মোৰ গুৱাহাটীৰ ৰাজগড় ৰোডৰ প্ৰতিবেশী আছিলে খিৰিকীৰ দৰ্জাখন খুলিলে তেখেতক দেখা পাওঁ এই মঞ্চ এই আশীৰ্বাদ থিয়েটাৰৰ মঞ্চত মই আগতেও আহিছোঁ এই ঠাইত নহয় বেলেগত গতিকে এনেকুৱা এজন আমাৰ ডেকা প্ৰযোজক আমাৰ সংস্কৃতিটো আগুৱাই নিয়াৰ কাৰণে আগবাঢ়ি অহাৰ কাৰণে মই গোস্বামীদেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ তাৰিখত আমাৰ অসমীয়া ভাষা সংস্কৃতি লাহে লাহে অলপ বিলুপ্ত হৈ যোৱা যেন উপক্ৰম হৈছে আৰু সংস্কৃতিটোও বিলুপ্ত হৈ যোৱা যেন মানে যেন যাব আৰু বিলীন হৈ যাব তাৰ মাজতো বৰভাগৰ দৰে ঠাইত অসমীয়া ভাষা অসমীয়া সংস্কৃতি নতুনকৈ ঠন ধৰি উঠি আহিয়ে আছে মই নিজে দেখা পাইছোঁ আমি দেখা পাইছোঁ তাৰ কাৰণে সমূহ বৰভাগবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰি জনকল্যাণ মঞ্চ যি জনকল্যাণ মঞ্চ বিগত 4 বছৰ ধৰি সমাজৰ কাৰণে কিবা অলপ হ'লেও কৰাৰ যি চেষ্টা কৰি আহিছে সেই জনকল্যাণ মঞ্চৰ সমূহ কৰ্মকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি যিটো নেশ সহায় নামৰ নেশ যিটো আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ল বুলি কৈছে সেই নেশৰ সহযোগত বৰভাগৰ আমাৰ দুখীয়া নিপীড়িত দিন দৰিদ্ৰ বা ছাত্ৰ ছাত্ৰী বা বৃদ্ধ বৃদ্ধাৰ কাৰণে কিবা অলপ যাতে কৰিব পাৰে তাৰ কাৰণে চেষ্টা কৰাৰ কাৰণে আপোনালোকৰ যি অৰিহণা তাৰ পৰা এটকাকৈ জমা কৰি হ'লেও যাতে আপোনালোকৰ কাৰণে কিবা এটা কৰিব পাৰে তাৰ কাৰণে চেষ্টা কৰাৰ কাৰণে আহ্বান জনাই যিহেতু আনুষ্ঠানিকভাৱে এই নাট প্ৰদৰ্শন মুকলি কৰাৰ কাৰণে মোক কোৱা হৈছিলে মোৰ কথাৰ মাজেদি মই নাট প্ৰদৰ্শন মুকলি কৰা বুলি ঘোষণা কৰিছোঁ ধন্যবাদ